আজি আমি ক্লাস 9 রেখার কোণ চেপ্টাৰৰ উপপাদ্য 6.7 আলোচনা কৰিম। প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ক্লাস 9 কাৰণে। প্ৰথমে আমি ABC এটা ত্ৰিভুজ কনসিডাৰ কৰিম। ধৰা এইটো এটা ত্ৰিভুজ, to A B C। ABC ত্ৰিভুজৰ BC বাহুৰ সমান্তৰালকৈ A বিন্দুৰে যোৱাকৈ এটা ৰেখা টানি দিয়া। এইটো ধৰা X, এইটো ধৰা Y। তো কোনকেইটা নামকৰণ কৰি দিয়া, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, এইটো 4 দিয়া, এইটো 5 দিয়া। এতিয়া আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে যে 1 যোগ 2 যোগ 3 এই তিনিটা কোণ যোগ কৰি 180 ডিগ্ৰী বুলি দেখুৱাব লাগে। ধৰা হল ABC এটা ত্ৰিভুজ, প্ৰমাণ কৰিব লাগে যে এই ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে। এতিয়া অংকনত কি লিখিম যে BC বাহুৰ সমান্তৰালকৈ এইটো বাহুৰ সমান্তৰালকৈ A বিন্দুৰে যোৱাকৈ XY এডাল ৰেখা টনা হয়। সো অংকনত আমি কি লিখিছো যে BC বাহুৰ সমান্তৰালকৈ A বিন্দুৰে যোৱাকৈ XY এডাল ৰেখা টনা হল। তাৰপিছত প্ৰমাণ, যেহেতু XAY এডাল সৰলৰেখা, XAY এডাল সরলরেখা, এ থেকে 4 + 1 + 5 = 180 ডিগ্রি। সে এইটো এটা আমাৰ বিন্দু আছে, এটা বিন্দুত সম্পূৰ্ণ কোণৰ সমষ্টি হল আমাৰ 360 ডিগ্ৰী। এইটো বিন্দুৰ এটা বিন্দুৰ তলফালে আমাৰ 180 থাকে আৰু ওপৰফালে আমাৰ 180 থাকে। সো ইয়াতে আমাৰ তলফালে আমাৰ তিনিটা কোণ আছে, 4, 1 আৰু 5। এই তিনিটা কোণ যোগ কৰি 180 ডিগ্ৰী বুলি লিখিব পাৰো। যেহেতু আমাৰ সৰল কোণ, এইটো আমি 1 নম্বৰ বুলি দিওঁ। তাৰপিছত যেহেতু BC সমান্তৰালকৈ XY ডাল ৰেখা টানিছো আৰু AB যদি এতিয়া ছেদক বুলি কনসিডাৰ কৰো, 4, 2 এর সমান, যেহেতু BC প্যারালাল টু XY, BC XY সমান্তরাল, AB ছেদক বা তির্যক, AB ছেদক। এ থেকে অ্যাঙ্গেল 4 = অ্যাঙ্গেল 2, 4 নম্বৰ কোণ 2 এর সমান, তো 2 নম্বৰ বুলি দিব পাৰো। তাৰপিছত একেদৰে 5 3 এর সমান, একেদৰে 5 = অ্যাঙ্গেল 3, তো 3 নম্বৰ বুলি দিয়া। এতিয়া সমীকৰণ 1, 2 আৰু 3 এর পৰা কি লিখিব পাৰিম নাও, সমীকরণ 1, 2 আৰু 3 প্লাস অ্যাঙ্গেল 4 প্লাস অ্যাঙ্গেল 1 প্লাস অ্যাঙ্গেল 5 = 180 ডিগ্রি। ইয়াতে আমাৰ 4 2 এর সমান, অ্যাঙ্গেল 4 to অ্যাঙ্গেল 2 এর সমান। ইয়াতে আমাৰ 4 এর ঠাইত আমি অ্যাঙ্গেল 2 লিখিব পাৰো, প্লাস অ্যাঙ্গেল 1 প্লাস অ্যাঙ্গেল 5 অ্যাঙ্গেল 3 সমান, অ্যাঙ্গেল 5 অ্যাঙ্গেল 3 সমান। অ্যাঙ্গেল 5 এর ঠাইত আমি অ্যাঙ্গেল 3 লিখিব পাৰো, = 180 ডিগ্রি। এটা যদি সিরিয়াল করে দিয়া, অ্যাঙ্গেল 1 প্লাস অ্যাঙ্গেল 2 প্লাস অ্যাঙ্গেল 3 = 180 ডিগ্রি।